শক্তিশালী রাজনীতি গঠন করার উদ্দেশ্যে আমি কামফা বৰগোহাঁই আৰু বহুতো বিপিএফৰ বহুতো নেতা কৰ্মী আছে। আজি যোগদান কাৰ্য হৈছে, তেনেকুৱা চিৰিয়ালি যোগদান কাৰ্যসূচী লোৱা হ'ব আৰু পৰৱৰ্তী সময়ত এই বিটিচি অঞ্চলৰ এটা অস্থিৰ ৰাজনৈতিক পৰিস্থিতি তাৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰোঁ। যেতিয়া আঞ্চলিক দল শক্তিশালী হ'ব, নিশ্চিতভাৱে আমি বিটিচিৰ উন্নয়ন তেতিয়াহে আমি কৰিব পাৰিম। এনেকুৱা আমি পূৰ্ব চৰ্ত কোনো আমি দাবী দুবা ৰখা নাই, কাৰণ পিপিএফ দলত বা ইউপিএফ দলৰ লগত একত্ৰীকৰণৰ আলোচনা যিটো হৈছিল এতিয়াই মূল কাৰণ। আনপিনে আগামী মহিলাৰ যিটো ৰাজনৈতিক দিশাহীন যিবোৰ সিদ্ধান্ত ইয়াৰ মই বিৰোধিতা কৰি আহিছোঁ আৰু মই কঠোৰ সমালোচনা কৰিছোঁ। যে আজি মই ক'ব বিচাৰোঁ যে সেই বিধানসভাত আগামী মহিলাৰী ফ'ৰ এলায়েন্স কৰিছে, নাম্বাৰ 1। নাম্বাৰ 2, আপুনি ইয়াত বেছিকৈ সংখ্যা জিকাৰ পিছতো আপুনি গভৰ্ণমেণ্ট গঠন কৰিবলৈ আপুনি ক্লেইম কৰিবলৈ নগ'লে। নাম্বাৰ 3, আপুনি ইয়াত বাই ইলেকশ্যনত আপোনাৰ ভূমিকা সন্দেহজনক আছিল আৰু পাৰ্লামেণ্টাৰী ইলেকশ্যনত আপুনি সন্দেহজনকভাৱে আপুনি 8-9 দিন আপুনি লুকাই আছে। তাই ইয়াত নিশ্চয় কিবা নহয় কিবা আমি সন্দেহ হৈছোঁ। ইয়াৰ কাৰণে মোৰ বিশ্বাস আৰু সেই দলৰ হাগ্ৰামাৰ প্ৰতি মোৰ যিটো আস্থা কমি গৈছে আৰু দিশাহীনভাৱে সেই দলটো আজি চলি আছে। হাগ্ৰামা কেৱল আজি হাগ্ৰামাৰ মতেতো বিটিচিৰ প্ৰমোদৰ চৰকাৰ ভাঙি পেলাই 10বাৰমান হ'ল ভাঙা। হাগ্ৰামাই যিটো মানুহবিলাকক মানে মিছা কথা কৈ ৰাজনীতি কৰি আছে, এইবোৰ অতি দুৰ্ভাগ্যজনক। আমি দেখিছোঁ আহি প্ৰমোদ বড়ো আজি 4টা বছৰ মানে পাৰ কৰিলে মানে সুকলমে, কিন্তু হাগ্ৰামাৰ কথাৰ কোনো মূল্য নাই। আৰু বাই ইলেকশ্যন বুলি কওঁতে বহুতো ইলেকশ্যন গ'ল, একেতে কিছুমান ক্ষেত্ৰত দলৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে, দলৰ আলোচনা নকৰাকৈ CWC PMB দিশৰ কমিটিৰ আলোচনা নকৰাকৈ একেদে নিজাববীয়াকৈ কথাইখিনি সিদ্ধান্তবোৰ গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত মই প্ৰশ্ন কৰিছোঁ আৰু বিবাদটো মোৰ সংঘাতটো সেই ক্ষেত্ৰতো হাগ্ৰামাৰ লগত বাঢ়িছে। আমি নিশ্চয়কৈ এজন কৰ্মী হিচাপে নিশ্চয় আৰু একেতে দলৰ মানে মুৰব্বী হিচাপে ৰাইজক মিছা কোৱাটো আমি কেতিয়াও নিবিচাৰোঁ আৰু মিছা কথা আগত ৰাখি পেলাই আমাক মানে দলক আগুৱাই নিব নোৱাৰে। এই কথা আমি অতিকৈ দুখ লাগিছোঁ আৰু মই আহ্বানো কৰিছোঁ আমাৰ দলত, আৰু বহুতো আলোচনা হৈছে অতি শীঘ্ৰে দল ত্যাগ কৰিব বহু বিপিএফৰ নেতা কৰ্মী আহিব। এইটো আমি সময়ত কামাণ্ডাৰটোতো সৰু বস্তু নহয়। কামাণ্ডাৰ মানে মুখ্য মানুহ হয়, এই যুদ্ধৰ মানে কামাণ্ডাৰহে মানে যুদ্ধক নেতৃত্ব দিয়ে। আজি হয় চাগে যদি হাগ্ৰামাই কামাণ্ডাৰ বুলি মোক এটা টাইটেল দিছে, মই ভাল পাইছোঁ। ইতিমধ্যে হাগ্ৰামাত আপুনি হাগ্ৰামাৰ এটা ডেপুটেশ্যনত আছে, ইয়াৰ যিখিনি ভিতৰুৱা কথা সেইখিনি হাগ্ৰামাক ক'ব। আপুনি হাগ্ৰামা এজন জকাৰ হ'ল অনাই তনাই বকি ফুৰে। আৰু আপোনাক এটা কথা কওঁ, আজিলৈকে সি বিপিএফ দলত হেডকোৱাৰ্টাৰত আজিলৈকে গৈ পোৱা নাই। 18 বছৰ হ'ল বিপিএফৰ মুখ্য কাৰ্যালয়ত এখেতে নবহে। আজি বিপিএফ দলক মই দল হৈ আছে বুলি নাভাবোঁ, কাৰণ এই হাগ্ৰামাৰ কোম্পানী হৈ আছে। কেতিয়াবা এই ক্ৰেচাৰত ৰিজৰ্টত, কেতিয়াবা মানে সেই নিজৰ ভিটামিন এই কোম্পানীৰ দলে চলি আছে, কোম্পানীৰ দলে। এইটো অতি দুখ লগা কথা। আৰু একেটা যিটো বিটিচি পৰিষদত যি অপজিশ্যনৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে, ইয়াৰ ৰিপ্ৰেজেণ্ট কৰিব লাগিছিলে, আজি বোধ কৰি MCLA হোৱাৰ পিছত 4টা বছৰত কিমানবাৰ গৈছে সুধিলে নিশ্চয় লাজ লগা কথা। একেতে সেই দলক ইয়াত অপজিশ্যনৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। আপোনাৰ বহুত মই দলৰ এজন নিষ্ঠা কৰ্মী,
আৰু মই দলৰ ভাল পাওঁ মৰম কৰোঁ মই দলক আজি আমি দলক মৰম কৰাৰ কাৰণে আজিও আমি এই বহু বছৰ ধৰি আমি BPF দলৰ কাম কৰি আছোঁ আৰু যথেষ্ট দলত মানে আমাৰ ভীতিও আছিলে গতিকে এনেকুৱা দিশাবিহীন একদম মানে ৰাজনীতি কৰাৰ কোনো হেৰি নাই আমি কি কৰিব বিচাৰিছে হাগ্ৰামাৰ কথা কিমান যুক্তিপূৰ্ণ সেই কথাবোৰ আমি এনালাইজ কৰিছোঁ আপুনি ইয়াৰ পূৰ্বেও BPF ত্যাগ কৰিছিল অন্য দলত যোগদান কৰিছিল হয় পুনৰ BPFত যোগদান কৰিলে আৰু তেনেধৰণৰ আগতো মই প্ৰমোদ বড়োহঁতৰ নেতৃত্বতে মই ইণ্ডিপেণ্ডেণ্ট হিচাপে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ ৰাজনীতিত আজি ক'ব গ'লে আপোনালোকে ৰাজনীতিৰ ইতিহাসত বহুত আপোনালোকে দেখিছে হয়তো সময়ত ৰাজনীতি নতুন দলত জন্ম হয় কেতিয়াবা সেই ৰাজনীতি দল ৰাইজৰ কি হ'ল নালাগাও হয় প্ৰয়োজনত ৰাজনীতি জন্ম হয় আৰু ৰাজনীতি আমি পথ পৰিৱৰ্তনো কৰিব লগা হয়